वेलकम बैक टू माय चैनल। आज एकदम पूरा डेस चेस कसी कॉलेज जाऊँ चाकन टुपी चुपी लगा लो गामोचा लै लो कॉलेज जाऊँ चाई थक भिडिओ गई आसो पामगৈ इतना कॉलेज जाऊँ अपने चाह धान काटिब नाजाऊँ कि बेलेग एटा कामतहे जाऊँ सेनेকৈ जाऊँ कि कारण जाऊँ चावकचोन अपने गई आसे कहीं बाटी बासन चासन लै किने আছে पूरा बेग सेग एकदम पूरा कहीं बाटी लै किने कलैनो गई चाह भिडिओ पूर्णকৈ আহি পাইছোহি এইপিনে দাই আৰু পাপাই কি কৈছে চাওঁ গৈছোঁ তোমালোক কিনো এইখিনি কিয় কাৰণে হাল বাইছে কি লগাইছে তাকে দেখাম আজি আপোনালোকক কি কৰিব লাগিব পঞ্চ গয়া हम लोग হেচক একদম পুৰা গুটি দিবলৈ আহিছোঁ কিহৰ গুটি দিবলৈ আহিছোঁ চাওকচোন বাৰু খুলি খুলিকৈ आलू रुबले आहिছো ए आसक आलू रुई आसे या खुली खुलिके এইবোৰ চক আলু তেনেকৈ দিছোঁ এটা এটাকে হেঙা হেংকে এইখিনি চক দীঘলকৈ দি গৈ আছে গোবৰ দি যাব লাগিব মই গোবৰ দি যাম পাপাও দি আছে এইপিনে দাই দি আছে কুচিয়া বিচাৰি ফুৰিছে এইপিনে দাই ক'ব আলু খেতি কিমান মেহনত হয় কৰিলে আলু খেতি কৰা সিমান হেৰি বৈজ্ঞানিক পদ্ধতি আমি প্ৰয়োগ নকৰোঁ থলুৱাভাৱে আমি কৰোঁ এই প্ৰথমতে হেৰি আলু গুটিখিনি ঘৰতে তুমাই থৈ দিয়া হয় গজালি ওলোৱাৰ পিছত মাটিখিনি 4-5 মান হাল বোৱাৰ পিছত মাটিখিনি যেতিয়া ভুৰভুৰীয়া হয় তেতিয়া নাঙলেৰে জোখমতে নিৰ্দিষ্ট জোখমতে আঁচ পাৰি বা নাঙলে টানি হিয়লি টানি প্ৰতিটো আলু গুটি 5 ইঞ্চি দূৰত এটা এটাকৈ গুটি দিয়া হৈছে তাৰপিছতে আকৌ পুনৰ গুটি আলু গুটিকেইটাৰ ওপৰত গোবৰ ছিটিয়া হ'ব গোবৰ ছিটিয়াৰ পিছত মাটিয়ে পুনৰ ঢাকি দিয়া হ'ব কুৱেৰে ঢাকি দিয়া হ'ব প্ৰথম পৰ্যায়ত এনেকৈ আলু গুটিকেইটা ৰোপণ কৰা হয় তেনেহ'লে চাই থাকিব ভিডিঅ'টো এইটো প্ৰথম পৰ্যায় আৰু দুটা পৰ্যায় যাব এনেকৈ একদম পুৰা আলুখিনি এইদৰে আমি প্ৰতিটো অন্তৰালত 5 চেণ্টিমিটাৰকৈ দূৰত্বত এটা এটাকৈ আলু গুটি দি গৈছোঁ এতিয়া ময়ো লগাম লগৰ এজনীক মাতি আনিছোঁ মোবাইলটো ধৰি দিব বেয়া হৈ গৈছে এইবোৰ এনেই পেলাই দিব লাগে শুকাই যায় গজালি নোলায় গজালি ওলোৱা আলু গুটিকেইটাহে দিব লাগে ভালকৈ গজালি ওলোৱাকেইটা ভালকৈ গজালি ওলোৱা এতিয়া ময়ো দিম আপোনালোকে চাই থাকক ভিডিঅ'টো ভালেই অসম শ্ৰমিক দিৱস জীয়ৰী ছোৱালীকেইজনীও আহিছে গাভৰু ছোৱালীকেইজনী আলু গুটি এটাত চাওকচোন ইমানকৈ পোখা মাৰিছে এইটো চাওক পোখাকেইটা ওপৰলৈ কৰি দিয়া হয় ছিগি গৈছে এইখিনি চাওক আলু গুটি আৰু আছে ঘৰত আনিব এইখিনি এটা ৰুই লওঁ কিমান যায় কেইবাটি যায় চাওঁ মোৰ পূৰা একদম ফুচ ফাচ কৰি আছোঁ নাকে লগত নিয়ে ধৰি দিব থাকে কেমেৰাটো
দুইজনী আমাৰ ঘৰৰ চাকৰণী ছোৱালী। আজি লাচিত দিৱস উপলক্ষে আমি পথাৰত আলু ৰুবলৈকে আহিলোঁ। সেইকাৰণে আমাৰ পথাৰখন ৰঙালাও, আলু আৰু তিয়ঁহ, তিতাকেৰেলা এইবিলাক খেতি কৰিব। এইখিনি পূৰা চহাই থৈ দিছে মাটিখিনি। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। চাওক, এইখনেই আমাৰ বাম খেতি কৰা পথাৰখন। এইপিনে দুই নম্বৰ ষ্টেপটো মায়ে মানে দিলে আৰু 2 নম্বৰ প্ৰথম পৰ্যায় শেষ হ'ল, যিহেতু 2 নম্বৰ পৰ্যায়টো সেয়া গোবৰ দি দিলে। গোবৰ এনেকৈ দি গৈছে। একো ইয়াত সাৰ প্ৰয়োগ কৰা নহয়, আমি একদম চব জৈৱিক সাৰ প্ৰয়োগ কৰোঁ। ৰাসায়নিক সাৰ একো প্ৰয়োগ নকৰোঁ আমি, অকল গোবৰ সাৰ। কিন্তু ভাত খাবলৈ যায় কেমেৰামেনজনী, ভাত খাই আহি আকৌ হাত ধৰি দিব। I know you want to know my body. You know the girl who likes it party. Na na na, na na na. Running around and you can't talk to me. Can't take my hand until the night. বৃদ্ধ হ'ল, ৰিটায়াৰ পোৱা নাই। ৰিটায়াৰ নহয়ে নহয়, শ্ৰমিকৰ পেঞ্চন। বাম খেতি। ল'ৰাটো কেনেকৈ আহে ভাই ইমান ৰ'দত? এইফালে কালি এয়া গোবৰ ঘৰৰ পৰা আনিছোঁ, ঘৰৰ পৰা লৈ আহিছোঁ বস্তাত ভৰাই কিনে। সেইটো এটা বেগ গোবৰ, কেঁচা গোবৰ মানে শুকান, কেঁচা সিমান কেঁচাও নহয়, সিমান শুকানো নহয়। কেঁকুৰা নাঙল এইটো কেনেকৈ আঁচডাল টানি চাব আপোনালোকে। এডাল ৰছী, এডাল একদম শিমূৰৰ পৰা টানি লৈছে, মানে টানি লৈছে ৰছীডাল কোন কৰিবলৈ লাইনটো। গোবৰ দি গৈছে এনেকৈ কিনাই কিনাই পাতিটোত। পাপাই ভাত খাইছে, মায়ে গোবৰ দি মায়ে এনেকৈ গোবৰ দি গৈ আছে। 12 মাহে খেতিয়ে কৰি থাকোঁ আৰু আমি আৰু ধান খেতি, এইবোৰ খেতি, আলু খেতি, পিঁয়াজ খেতি, খেতিয়কে মানুহ আৰু খেতিয়ে কৰি থাকোঁ আৰু আজৰিয়ে নাই 12 মাহ। পথাৰলৈকে আহি থাকে ল'ৰাজনী, আহি কোলা পৰি গৈছে। সেয়া কোলা পৰি গৈছে কৈছে মায়ে। ইমান কৰ্মী মানুহ। এতিয়া কুৱে পুতি দিয়া হৈছে আৰু ৰুবলৈ আছে। এইটো 3 নম্বৰ ষ্টেপ। এনেকৈ পুতি দিয়া হয়, 2টা ছাইডৰ পৰা পুতি দিব। এতিয়া এটা ছাইডৰ পৰা পুতিছে। ঘৰত আছে অলপ মানে 2টা খৰাহি ভৰ্তি হ'ব, ভৰ্তি 2 গোবৰ খৰাহি হ'ব, 2টাত ভৰ্তি হ'ব। কিমানখিনি যায় আৰু নাঙল টানিব এতিয়া। ৰ'দ দিছে চাওকচোন, পুৰা ৰ'দ, চোকা গোন্ধাৰ ৰ'দ, বহুত চোকাকৈ দিছে ৰ'দডাল। এই নাঙলটো কি কৰা হ'ব চাওক আপুনি আপোনালোকে এতিয়া। পুতি দিছে এনেকৈ, এটা আছে কোৱে কোৰ মাৰি মাৰি পুতাতকৈ এনেকৈ পুতি দিছে নাঙলে। এইটো একদম ইজি হয় আৰু।
আকৌ সিটো চাইডৰ পৰা আনি দিব তাৰপিছত আৰু পোতা হৈ গ'ল এইখিনি দুইটা চাইডৰ পৰা এইটোৱে লাষ্ট ষ্টেপ মানে নাঙল চলাই আহি আছে দুইটা চাইডৰ পোতা হৈ গ'ল এয়া পুৰা টানিছে নাঙল লাইন বনাই শেষ হ'ল আকৌ লাইন বনাই দিছে পাতি বনাই দিছে পাতি নাঙলে টানি পাপা আৰু দাই বনাই দিছে মানে মায়ে মই ৰুই আছোঁ বনাই দিছে ৰছী এডাল টানি কিনে লাইনটো পোন কৰি দি আছোঁ মোবাইলো ধৰিবলগীয়া হৈছে আকৌ এনেকৈ আলু দিবলগীয়া হৈছে এখন হাতে মোবাইল ধৰি আছোঁ এখন হাতে আলু ধৰি আছোঁ ধান কাটিও শেষ হোৱা নাই ধান কটা ভিডিঅ' আপোনালোকক দিয়া হোৱাই নাই দিম ধান কটা ভিডিঅ' এটা আপোনালোকক আলু ৰোৱা ভিডিঅ'কে দি থৈছোঁ প্ৰথম ইমান ধুনীয়া বতাহ মাৰিছে এতিয়াহে ভাল লাগিছে দেই চাওকচোন পথাৰখনো আমাৰ এইপিনে এখন হাবি ইমান ধুনীয়া বতাহ মাৰি আছে এইটো ঘৰ বনাই আছে পোৱালীয়ে ঘৰ বনাই আছে জীয়াবৰ কাৰণে আমি চাহ তাহ খাবৰ কাৰণে চাহ তাহ গাঁৱৰ মানুহ ধান কটাই ধান কাটিছে বাম খেতি কৰাবিলাকে আকাশৰ তলত বহি লৈছোঁ ইমান ৰ'দখনত দুপৰীয়া এয়াতো কবলা গুচামে এটাই আনিছিলোঁ এইপিনে আলু চাফা কৰি আছে এইপিনে চাহ খাবলৈ বহি লৈছোঁ ঘৰটো বনাই এইটো আমাৰ পোৱালি নামাজ পঢ়িছে চাহ খাই লওঁ আমাৰ মিঠা কমলা ছিজনত ফাৰ্ষ্ট আজি কমলা খাইছোঁ পথাৰ মজা তামোল খাই দাঁত একদম মুঠ চুট ফাটি গৈছে দাঁতো ৰঙা হৈ গৈছে Kaus ring papa ini sama nih kami ring papa ini deh gol gue lukai dulu aja ring papa di sapni satu buat saut sapni itu bakal kuat lah lagi karus malah sih kaum gue jadi ring papa pura aku boleh kuna কালি ৰুই শেষ নহ'ল আলুখিনি আকৌ আজি আহিলোঁ ইমান ৰ'দত দুপৰীয়া পিনে বেছি নাই আজি অলপ আছে ৰুই শেষ হ'ব তাৰপিছত ভিডিঅ'টো শেষ কৰিম চাই থাকিব জেচিবি দেখিছেনে জেচিবিয়ে পুখুৰী খান্দি আছে ওচৰৰ দাদা এটা ঘৰৰ পিনে ট্ৰেক্টৰো আহি আছে পূৰা পিনে মাত শুনিছে চাগে ট্ৰেক্টৰ পুৰা ৰ'দ দিছে এনেকৈ চাদৰ এখন ডাং দুডালত দি লৈছোঁ আলু ৰুই আজি খতম হ'ল যিহেতু উঠনিতে 12টামান বজাতে খতম হ'ল মই ভিডিঅ'টো সমাপ্ত কৰিব নাপালোঁ দহা এখন আছিলে দহাখন খাবলৈ যাবলগীয়া হ'ল সেইবাবে আকৌ আহিছোঁ এতিয়া দহা খাই আহি গ'লোঁ ষ্টাইল মেকআপ যোৱাই নাই লিপষ্টিক লগাই গৈছিলোঁ পূৰা তো এইখিনিয়ে পিছপিনে দেখিছে 20 পাতি হ'ল আলু গুটি ৰোৱা হয় আপোনালোকক তাৰো ভিডিঅ' দিম এইখিনি গোটেইখিনি মাটিত কি মানে গুটি ৰোৱা হ'ব তাৰপিছত এইপিনে মা আহিছে এইপিনে পাপাও আছে পাপাই জেওৱা ভেটি আছে সেইপিনে আছে তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গধূলি হৈ আহিছে চাওকচোন একদম পূৰা বেলি ডুবি গ'ল তো আজিলৈ বাই বাই আকৌ আৰু এটা অন্য ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আকৌ বাই বাই